আজিৰ কাহিনীটো বহুত ধুনীয়া কাহিনী আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এজন গৰীব মানুহে সদায় নদীৰ পাৰত যায় ভগৱানক চিঠি দিয়ে বেলুনত বান্ধি এ ভগৱান মোক 10,000 টকা লাগে এনেকে এদিন এৰি এদিন ঠিক এনেকে দি থাকে তাৰ পিছত এদিন কি হল সেই নদীৰ পাৰত এজন পুলিচে ডিউটি কৰে সেই পুলিচজনে নদীৰ পাৰৰ পৰা সদায় চাই থাকে এদিন কি হল বেলুনটো ফাটি তলত পৰি আৰু পুলিচজনে যায় বেলুনটো যেতিয়া বতালি চাই সেই বেলুনত মানে এখন চিঠি আছে সেই চিঠিখনত লেখা আছে তেওঁক মানে 10,000 টকা লাগে সেই পুলিচজনৰ মনত বহুত বেয়া লাগি এদিন কি কৰিলে সেই পুলিচজনে থানাৰ পৰাই 5,000 টকা তেওঁৰ ঘৰত দি পঠাৰ পিছত সেই মানুহজনে টকা 5,000টো পালে পাই ফেলে তেওঁ পইচাটো হিচাপ কৰি চাই যে মাত্ৰ 5,000 টকা তাৰ পিছত তেওঁ কি কৰিছে জানেনে ভগৱান আপুনি সব ঠিকে আছিল কিন্তু মোৰ এটা বস্তু বহুত বেয়া লাগিল আপুনি যদি নেক্সট টাইম ভগৱান পইচা দিয়ে মোক আপুনি ডাইৰেক্ট দিব কাৰণ পুলিচক নিদিব আপুনি 10,000 টকা পঠাইছে এই পুলিচ থানা 5,000 টকা খাই দিলে তে চিন্তা কৰক আজিৰ যুগত বহুত মানুহ আছে বহুত আমাৰ পুলিচ প্ৰশাসনত কাম কৰিছে বহুত ভাল কাম কৰিছে তাৰ পিছতো পুলিচৰ বদনাম জয় হিন্দ জয় অসম।